নমস্কাৰ। শ্ৰীকৃষ্ণই গীতাত কৈছে যে এজন ব্যক্তিয়ে কাৰোৰে সহায় নোহোৱাকৈ নিজৰ সন্মান ৰক্ষা কৰিব জানিব লাগে। য'ত সন্মান নাপায়, আপোনাৰ চিন্তাই স্থান নাপায় আৰু আপোনাৰ কোনো মূল্য নাই, তাতে থাকিবই নালাগে। ভাগৱতৰ কোনো ঠাইত শ্ৰীকৃষ্ণই অপমান সহ্য কৰাটো অতি উপকাৰী বুলি অভিহিত কৰিছে। এনে কিছুমান ঠাই আছে য'ত অপমান সহ্য কৰিলে জীৱনত সম্পূৰ্ণ সফলতা পোৱা যায়। আহকচোন ভিডিঅ'টোত তেনে কিছুমান কথা শুনো। পিতৃ মাতৃৰ দ্বাৰা অপমানিত হোৱা। ভাগৱতৰ মতে পিতৃ মাতৃয়ে কৰা অপমান কেৱল সহ্য কৰিব লাগে। কোৱা হয় যে পিতৃ মাতৃয়ে সন্তানক অপমান নকৰে, বৰঞ্চ কঠোৰ হৈ পথ প্ৰদৰ্শন কৰে। এনে পৰিস্থিতিত তেওঁলোকে আপোনাক ভাল বা বেয়া কথা ক'লেও মনে মনে থাকিব লাগে। অপমান সহ্য কৰা উচিত। পিতৃ মাতৃৰ অপমানে আপোনাক শিক্ষা হিচাপে জীৱনৰ সমস্যাৰ সৈতে যুঁজিবলৈ শিকায়। শিক্ষকৰ দ্বাৰা অপমানিত হোৱা। আপোনাৰ গুৰু বা গুৰুৱে কৰা অপমানকো কোনো খং নোহোৱাকৈ সহ্য কৰিব লাগে আৰু তেওঁলোকৰ বিপৰীত কথা ক'ব নালাগে। গুৰুৰ পৰা অপমান বা তেওঁৰ তিক্ত কথাই প্ৰতিটো পৰীক্ষাতে বিজয়ী কৰি তোলে আৰু লগতে মনৰ ভয় দূৰ কৰে। যদি আপোনাৰ শিক্ষকে কেতিয়াবা আপোনাক অপমান কৰিছিল, তেন্তে ভুলতো পিছুৱাই গৈ তেওঁলোকক অপমান নকৰিব। ভগৱানৰ ঠাইত অপমানিত হোৱা। যদি আপুনি কোনো মন্দিৰলৈ গৈ ঈশ্বৰক চাবলৈ গৈছে আৰু সেই ঠাইত কোনোবাই আপোনাক অপমান কৰে, তেন্তে মনে মনে থাকক। ভাগৱতত লিখা আছে যে যিজনে ঈশ্বৰৰ স্থানত অপমান সহ্য কৰে আৰু তৰ্ক নকৰে, তেওঁ ঈশ্বৰৰ শক্তি লাভ কৰে। দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰি ব্যক্তিজনে নিজৰ ভক্তি আৰু পূৰ্ণ ভক্তিৰ শুভ ফল লাভ কৰে। ভাগৱতত লিখা আছে যে যদি মন্দিৰৰ কোনোবাই অপমান কৰে, তেন্তে ঈশ্বৰে আপোনাক বাট দেখুৱাইছে। গতিকে এইবোৰ পৰিস্থিতিত এজন ব্যক্তিয়ে অপমান সহ্য কৰি জীৱনত সফলতা লাভ কৰিব পাৰে।